হ'ব বছৰ অৰ্থাৎ এবাৰে হ'ব একেলগে হ'ব পিডব্লিউডিৰ পৰীক্ষা বেলেগে নহয় ডিআৰ ৰুৰেল ডেভেলপমেণ্টৰ পৰীক্ষা নহয় সকলো ইঞ্জিনিয়াৰৰ পৰীক্ষা আমি এবাৰতে পৰীক্ষা পাতিম আৰু একৰ্ডিং টু প্ৰিফাৰেন্স কোনোবাই লোক নিৰ্মাণ বিভাগত পাব কোনোবাই বিল্ডিঙত পাব কোনোবাই পিএনআৰডিত পাব কোনোবাই পিএইচচিত পাব কোনোবাই ফ্লাড কণ্ট্ৰলত পাব কোনোবাই ইৰিগেশ্যনত পাব but all engineers will be appointed through one consolidated exam তেতিয়া আমাৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খৰতকীয়া হ'ব আৰু যেনেকে এসিএছৰ পৰীক্ষা দিলে কেতিয়াবা আমি মেজিষ্ট্ৰেট পাওঁ মেজিষ্ট্ৰেটতকৈ অলপমান কম নম্বৰ পোৱাসকলে ডিএছপি পায় তেনেকে গোটেইকেইটা বিভাগ একে প্ৰিফাৰেন্সৰ ভিত্তিত আমি একেলগে নম্বৰ আমি একেলগে নিযুক্তি পাবলৈ সক্ষম হ'ম এটা প্ৰশ্নটো আহিছে যে আমি পিডব্লিউডিত কাম কৰিব খোজো পিএনআৰডিত কিয় কৰিব খোজো এই সমস্যাবিলাকৰ লগত আমাৰ মানসিকতা ইনভলভ হৈ আছে আমাৰ মনত সহজ সৰল ধাৰণা হয় যে পিডব্লিউডিটো এটা ভাল ডিপাৰ্টমেণ্ট আৰু কাৰোবাৰ মনত এইটো এটা ধাৰণা হয় যে পিডব্লিউডিত অলপ পইচা বেছিকৈ পায় এইবিলাক মানসিকতা আছিল 10 মেৰ আগলৈকে বৰ্তমান অসম চৰকাৰত আমি সকলোৱে কাম কৰাৰ মানসিকতাৰে যোগদান কৰিছো ইনক্লুডিং আমি সকলোৱে চিন্তা কৰিছো যে অসমখনক আমি আৰু পিছপৰা ৰাজ্য হৈ থাকিব দিব নোৱাৰো তাৰ কাৰণে আমি কি কৰিব লাগিব যে আমি কাম কৰিব লাগিব সকলোৱে কাম কৰিব লাগিব আৰু প্ৰতিটো কামৰ একেটা মৰ্যাদাৰে আমি কাম কৰিব লাগিব আমাৰ যদি পে স্কেল একে আমাৰ যদি পে ষ্ট্ৰাকচাৰ একে তাৰ ভিতৰত যদি আমি ডিপাৰ্টমেণ্ট চুজ কৰোঁ আমাৰ যেনেকৈ চেল টেক্সত মই কাম কৰিছিলোঁ একায়ো কাম কৰিছিলে চব ইনস্পেক্টৰক এপইণ্টমেণ্ট হৈ যায় দুদিন পিছত আমাৰ ওচৰত আকৌ এপ্লিকেশ্যন লৈ আহে যে ছাৰ আমাৰ পষ্টিংটো শ্ৰীৰামপুৰ আৰু বক্সিহাটত লাগে তেতিয়া মই কথাটো বহুত কষ্ট তাতো কোৱাৰ্টাৰ নাই পানী নাই তাতেই কিয় যাব লাগে মুখেদি নামাতে কিন্তু কথাটো ক্লিয়াৰ হৈ যায় যে তাত কিয় যাব লাগে সেই মানসিকতাৰ পৰা আমি ওলাব লাগিব আমাৰ কাৰণে নহয় আমাৰ অসমখনৰ কাৰণে এই মানসিকতাবিলাকে আমাক বহুত ক্ষতি কৰিছে আৰু সেইকাৰণে আমাৰ ইয়াৰ এক্সামটো আমি খুব ভালকৈ পাতোঁ আৰু আমি চেষ্টা কৰোঁ যে আটাইতকৈ ভাল ল'ৰা ছোৱালীখিনিক যাতে আমি ল'ব পাৰোঁ সচিবালয়ৰ ওপৰত মানুহৰ বহুত অভিযোগো আছে কাৰণ যোৱা পৰহি দিনাখন এটা ঘটনা সংঘটিত হৈছে যে এজন জুনিয়ৰ এছিষ্টেণ্টে বা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টে টকা লওঁতে ভিজিলেন্সে হাতে লোতে ধৰিছে তাক ধৰিছে আমাৰ অসমীয়া ল'ৰা এজনক ধৰিছে অসমীয়া যুৱতী এজনক ধৰিছে আৰু কাৰ পৰা আমি পইচা লৈছোঁ অসমীয়া মানুহৰ পৰাই পইচা লৈছোঁ আমি অসমীয়াগিৰি কৰিম অসমতকৈ কোনো নাই কিন্তু আকৌ অসমীয়াৰ পৰাই পইচা ল'লে এইটো কেনেকুৱা জাতিৰ পৰা মই এইটো বুজি নাপাওঁ এই পৰিৱেশবিলাক কোনে সলনি কৰিব লাগিব নতুন প্ৰজন্মই সলনি কৰিব লাগিব যিসকলে চাকৰি কৰিব আহিছে যে ছেক্ৰেটাৰিয়েটত গ'লে ইনকাম হয় এইটো এটা ভুল ধাৰণা অহা 5 বছৰতো ইনকাম নহয় সেইটো মই ক্লিয়াৰ জানো পিছত কিবা হয় নহয় মই নাজানো এই 5 বছৰ ইনকাম নাই এই 5 বছৰ সেৱা আছে আৰু যোনে ইনকাম কৰিব খোজে তাৰ গাড়ী এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা 99 আছে কোনোবা যদি 1% বাছি কুচি চলিছে আৰু তাৰ ওপৰত ভগৱানৰ হাত আছে আগৰ জন্মত কিবা বহুত ভাল কাম কৰিছিল কাৰণে তাক আমি দেখা পোৱা নাই আৰু সেইটো পাৰ হৈ গৈছে